নমস্কাৰ, মই স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ডক্টৰ অৰুণিমা দত্ত। মাজুলী জিলাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ জিলা আঁচনি বিষয়া অসীম বৰুৱাৰ অনুৰোধমৰ্মে এই অডিঅ'টো প্ৰস্তুত কৰা হৈছে। বিষয়বস্তু হৈছে বৰ্তমান ক'ভিড-19 মহামাৰী বিপৰ্যয়ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাত অভিভাৱকৰ দায়িত্ব। যোৱা ৪-৫ মাহে দেশৰ শিক্ষা খণ্ড এক প্ৰকাৰে স্তব্ধ হৈ গৈছে। যদিও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে অনলাইনযোগে কৰা পাঠদানসমূহ আহৰণ কৰি আছে, তথাপিতো দেখা গৈছে যে এই ক্ষেত্ৰত ১০০% কৃতকাৰ্যতা। ক'ভিড-19 মহামাৰীৰ সময়ছোৱা ছাত্ৰ-ছাত্ৰীসকল অলপ হ'লেও মানসিকভাৱে ভাঙি পৰাৰ পৰিলক্ষিত হৈছে। এই সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰধান আধাৰ ঘৰখনৰ স্বাস্থ্য, শিক্ষা, ব্যক্তিত্ব আৰু দায়িত্ববোধ বৰ্তমান সময়ত অভিভাৱকসকলে সুচাৰুৰূপে পালন কৰাৰ সময় আহি পৰিছে। প্ৰথম কথা হ'ল যে অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ জীৱন দক্ষতাৰ কৌশল বিকাশত সমৰ্থন আগবঢ়াব লাগিব। এই লকডাউন সময়ছোৱাত অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক বুজি পোৱাৰ এটা সুন্দৰ সুবিধা পাইছে। তেওঁলোকে শিকাব লাগিব কিছুমান কথা, যিখিনি কথা যেনে পুৱা গধূলি কেনেকৈ ভগৱানক সেৱা কৰিব লাগে আৰু ঘৰৰ কাম কাজত কেনেকৈ মাক দেউতাকক সহায় কৰিব লাগে, নিজৰ ঘৰৰ পৰিৱেশটো কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে, নিজৰ কাপোৰ কানি কেনেকৈ চাফ চিকুণকৈ থ'ব লাগে বা ৰাখিব লাগে, যিবিলাক কথাই তেওঁলোকৰ এতিয়া নহয় গোটেই ভৱিষ্যত জীৱনৰ কাৰণেও প্ৰয়োজন হ'ব। দ্বিতীয়তে, অভিভাৱকসকলে কৰোনা ভাইৰাছৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰিব লাগে যাতে তেওঁলোকৰ মনৰ ভয় ভাৱটো আঁতৰি যায়। সামাজিক দূৰত্ব, মাস্ক পিন্ধা, সঘনাই হাত ধোৱা আদি কিয় কৰিব লাগে তাক বুজাই দিব লাগে। দৰকাৰ হ'লে বিশ্ব স্বাস্থ্য সংস্থাই দিয়া, আমি যাক ইংৰাজীত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বুলি কওঁ, তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দি আছে। সেইখিনি ছাত্ৰ-ছাত্ৰীসকলক মোবাইলৰ যোগেদি বা টেলিভিছনৰ যোগেদি দেখুৱাব লাগে। তাৰ উপৰিও বাতৰি কাকতত সঘনাই এইবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰবন্ধও দি আছে, সেইবিলাকো তেওঁলোকক পঢ়ি শুনাব লাগে। ফেচবুক আৰু হোৱাটছএপত বহুতো অদৰকাৰী ভিডিঅ' দিয়ে, যিবিলাকে ছাত্ৰ-ছাত্ৰীৰ মনত বিভ্ৰান্তিৰহে সৃষ্টি কৰে। ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ' যাতে ছাত্ৰ-ছাত্ৰীক দেখুওৱা নহয় বা ছাত্ৰ-ছাত্ৰীক চাবলৈ দিয়া নহয়, তাৰ ওপৰত অভিভাৱকসকলে চকু ৰাখিব লাগিব। তৃতীয়তে, আমি এটা কথা জানো যে পুষ্টিহীনতাই মানুহক বিভিন্ন বেমাৰত পেলাব পাৰে। সেইকাৰণে এই সময়ত ছাত্ৰ-ছাত্ৰীসকলক পুষ্টিকৰ আহাৰ খুৱাব লাগে। যিবিলাক আহাৰত ভিটামিন থাকে, যেনেকৈ A, B, C, D, E, K আদি যথেষ্ট পৰিমাণে পোৱা যায়। আমি জানিবলৈ পাইছোঁ যে ভিটামিন চিটোৱে কৰোনা ভাইৰাছৰ প্ৰতিষেধক হিচাপে কাম কৰে। সেইকাৰণে আহাৰৰ লগত নেমু, আমলখি আদি খাবলৈ দিব লাগে। ইয়াৰ উপৰিও বতৰৰ ফল মূল যেনে কঁঠাল, জামু, মধুৰি আদিতো হেনো যথেষ্ট পৰিমাণে কৰোনাৰ প্ৰতিৰোধ ক্ষমতা আছে। সেইকাৰণে সেই বতৰৰ ফল মূলখিনিও তেওঁলোকক খাবলৈ দিব লাগে। আৰু আহাৰৰ লগত
থলুৱা শাক পাচলি, সেউজীয়া যিবিলাক শাক পাচলি যেনে ভেদাইলতা, মানিমুনি আৰু তাৰ উপৰিও কল পচলা, কলডিল ইত্যাদি যিখিনি আমি আমাৰ বাৰীতে পাওঁ, সেই ধৰণৰ শাক পাচলিও তেওঁলোকক খাবলৈ দিব লাগে। সেই ধৰণৰ শাক পাচলিয়ে তেওঁলোকৰ যিটো কৰোণা প্ৰতিৰোধ ক্ষমতা সেইটো বৃদ্ধি কৰাত সহায় কৰে। দ্বিতীয়তে, ছাত্ৰ ছাত্ৰীক পুৱা গধূলি ব্যায়াম কৰিবলৈ দিব লাগে। তাৰোপৰি যোগা, প্ৰাণায়াম, ধ্যান আদি কৰোৱাব লাগে। যদি এই বিষয়ে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে নাজানে যে কেনেধৰণে এইবিলাক কৰিব লাগে, তেতিয়া তেওঁলোকে টেলিভিশ্যনৰ কিছুমান চেনেলত ফ্ৰীকৈ ধ্যান, প্ৰাণায়াম, ব্যায়াম ইত্যাদি দেখুৱাই থাকে। সেইখিনি তেওঁলোকক চাবলৈ দিব লাগে আৰু অভিভাৱকসকলেও নিজেই তেওঁলোকৰ লগত সহযোগ কৰি সেই প্ৰাণায়াম, ধ্যান, ব্যায়াম ইত্যাদি কৰিব লাগে। তেতিয়াহে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষা হৈ থাকিব আৰু তাৰ লগতে তেওঁলোকক কিছু সময় উলিয়াই খেলা ধূলা কৰিবলৈও দিব লাগে। খেলা ধূলা কৰিবলৈ দিওঁতে তেওঁলোকে ধৰক ঘৰৰ কেম্পাছৰ ভিতৰতে খেলা ধূলা কৰিব লাগিব। তেতিয়া তেওঁলোকৰ সমনীয়া বা নিজৰ বন্ধু বান্ধৱীক লগ নাপায়। সেইকাৰণে অভিভাৱকসকলে তেওঁলোকৰ লগত সহযোগিতা কৰিব লাগিব যাতে তেওঁলোকৰ মনত আনন্দ পায়। তাৰপিছত আহিলে ছাত্ৰ ছাত্ৰীক যেতিয়া বহুত দিন তেওঁলোকে ধৰক লগৰ বন্ধু বান্ধৱীক লগ পোৱা নাই, তেওঁলোকৰ আত্মীয় মিতিৰ কুটুমখিনিক লগ পোৱা নাই, তেওঁলোকৰ মনত কিছুমান ধাৰণা আহি থাকে। তেওঁলোকে ভাবে যে মোৰ লগৰ ল'ৰা ছোৱালীৰ লগত যদি মোক কথা পাতিবলৈ মন যাব, তেওঁলোকৰ কি কথা পাতিম, কি নকৰিম, এনেকুৱা কিছুমান ধাৰণা মনলৈ আহি থাকে। তেতিয়া সেইটো কথাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ অভিভাৱকসকলৰ মোবাইলত অলপ সময়ৰ কাৰণে হ'লেও তেওঁলোকৰ বন্ধু বান্ধৱীসকলৰ লগত যাতে কথা পাতিবলৈ এটা সুবিধা দিয়ক। আৰু তাৰোপৰি আত্মীয় কুটুমক চাবলৈ মন গ'লে তেওঁলোকক ভিডিঅ' কলিং কৰিবলৈও এটা সুবিধা কৰি দিব পাৰে। তাৰপিছত আহিলে আমি জানো যে 8, 9, 10, 11, 12 সেই সময় হৈছে কৈশোৰ অৱস্থা। সেই অৱস্থাত ছাত্ৰ ছাত্ৰীৰ সৃজনশীল কল্পনাৰ প্ৰাবল্য বৃদ্ধি পায়, নিজৰ বিষয়বস্তু বা ভাৱ জাগ্ৰত কৰিবলৈ সক্ষম হয়। এনেবোৰ কাৰণতেই তেওঁলোকৰ কিছুমান সৃজনমূলক কাম কৰে, যেনে বাহিৰা কিতাপ পঢ়ে, ছবি আঁকে, গান গায়, নৃত্য প্ৰদৰ্শন কৰে, আবৃত্তি কৰে ইত্যাদি ইত্যাদি এইবিলাক কাম কৰি তেওঁলোকে ভাল পায়। সেই কামবিলাক কৰিবলৈ তেওঁলোকক উৎসাহ দিব লাগে আৰু এইবিলাক কৰিলেহে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস গঢ়ি তুলিব পাৰিব। এই কেইমাহৰ সময়ত আপোনালোকে ছাত্ৰ ছাত্ৰীৰ মনৰ ভাৱ ভাল ধৰণে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব পাৰিছে। কোনবিলাক কথাত তেওঁলোকে ভয় কৰে, কোনবিলাক কথাত তেওঁলোকে দুখ কৰে বা কোনবিলাক কথা তেওঁলোকে ভাল পায়, কোনবিলাক বেয়া পায়, এইবিলাক কথাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক আৰু তাৰ বিষয়ে তেওঁলোকক ইতিবাচক উপায়সমূহ আপুনি বিচাৰি উলিয়াওক। শেষত মই ক'ব খোজোঁ যে পৃথিৱীৰ সকলো বস্তুৰে এটা ভাল আৰু বেয়া দিশ থাকেই। আমি দেখিছোঁ যে কুলি চৰাইটো দেখাত ক'লা কিন্তু তাৰ মাত বৰ শুৱলা। পদুম ফুল বোকাত ফুলে যদিও তাৰ আদৰ সদায় থাকে। গতিকে অভিভাৱকসকলে কোনটো ভাল কোনটো বেয়া চাইহে অগ্ৰাধিকাৰ দিব লাগে। সুন্দৰ নীলা আকাশক আমি কলীয়া ডাৱৰ নিবিচাৰোঁ, সেইদৰে ছাত্ৰ ছাত্ৰীৰ মুখতো সদায় হাঁহি বিচাৰোঁ। আশা কৰোঁ মহামাৰীয়ে যাতে তেওঁলোকৰ অন্তৰৰ লুকাই থকা প্ৰতিভাবিলাক বিকাশ হোৱাতহে সহায় কৰে, ধ্বংস কৰাত নহয়। শেষত বৰ্তমান ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ আগতে যিখিনি নীতি নিৰ্দেশনা চৰকাৰে নাইবা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে দিছে,
সেইখিনি যাতে সুকলমে পালন কৰে তাৰ বাবে অভিভাৱকসকলে যথেষ্ট গুৰুত্ব দিব লাগিব। তেতিয়াহে আমি এখন সুস্থ সবল সমাজ অৰ্থাৎ কৰোণামুক্ত সমাজ গঢ়ি তুলিব পাৰিম। ধন্যবাদ।